অনুগ্ৰহ কৰি কেতিয়াও কাকো ভুল নুবুজিব। মানুহক ভুল বুজাটো যিমান সহজ নহয় সহজ সিমান মানুহক ভাল পোৱাটো। কাৰোবাৰ বিপদ দেখি আপুনি দৌৰি গৈছে দিবলৈ আশ্বাসৰ এষাৰি মাত। কোনোবাজনে পৃথিৱী এৰি সিপুৰি পাইছে, আপুনি লৈছে পৰিয়ালৰ দুখৰ সমভাগ। তাতো আপোনাৰ স্বাৰ্থ বিচাৰি পাব আপোনাৰ সোৱে বাৱে থকাসকলে। বানপানী আহিলে নাইবা ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিত কোনোবাজন বিধ্বস্ত হ'লে তাৰ ডাঁৰৰ বাতৰি তাৰে আৰ্তজনক আপুনি জনাই থাকিলে তাতো দেখিব আপুনি TRPৰ লাভ। নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজৰ সেৱাত ব্ৰতী আপোনাৰ চেনেলত দেখিব TRPৰ প্ৰতাপ। কোনোবাজনে হিয়া উজাৰি কান্দি উঠিছে, প্ৰিয়জনক হেৰুৱাৰ দুখত তেওঁ হৈছে অমাত। তেওঁৰ কান্ধত হাত থৈ আপুনি তেওঁক দিছে সহায়ৰ এখনি হাত, আগুৱাই দিছে মৰমৰ দুখনি হাত। তেতিয়াই আপুনি হৈ পৰিব সুবিধাবাদীৰ জাত, কৌশলীৰ লাভদায়ক মাত। আপুনি যিমানেই নিষ্কলুষিতৰে নাযাওক লাগিলে আপোনাৰ যাত্ৰাত, আপোনাৰ কামত এচামে দেখিব উদ্ভাৱনী খোৰাক। পদপথত যেতিয়া দুৰ্গতজনে চিঞৰি চিঞৰি দেখুৱাই দিয়ে কলিজাৰ চিৰাল ফাট, মহামাৰীৰ কবলত পৰা আতংকিতজনে যেতিয়া বিচাৰে সহায়ৰ নিৰ্মল এষাৰি মাত, সাহস আৰু কৰুণাৰে হৃদয় জিনা নেতৃত্বৰ সবল আশ্বাস, তাতো বিচাৰি পায় অশিষ্ট দৃষ্টিয়ে ৰাজনীতিৰ পাক লগা আঁত, জাতি ধৰ্ম সম্প্ৰদায়ৰ কেৰুণ লগা পাক। সেয়েহে কৈছো, অনুগ্ৰহ কৰি কেতিয়াও কাকো ভুল নুবুজিব। আপোনাৰ কুদৃষ্টিৰে নকৰিব কেতিয়াও সত্যৰ অপলাপ। কথাৰ আঁতিগুৰি নজনাকৈয়ে মানুহৰ বাবে মানুহ হিচাপে ওলাই অহা জনৰ আগত নকৰিব কেতিয়াও অভিযোগৰ চৰম আঘাত। মানুহক ভুল বুজাটো যিমান সহজ নহয় সহজ সিমান মানুহক ভাল পোৱাটো। সেয়েহে কৈছো, অনুগ্ৰহ কৰি কেতিয়াও কাকো ভুল নুবুজিব।